Welcome back again to another interesting class with Success Academy. আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ ক্লাছ 10ৰ নতুন কিতাপৰ এক্সাৰসাইজ 4.4ৰ কোৱেশ্চন নাম্বাৰ 3, 4 and 5 চাওক 3ত আমাৰ কি আছে ইয়াত কৈছে প্ৰস্তুতকৈ দিগ দুগুণ হোৱাকৈ এখন আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি 800 মিটাৰ স্কোয়াৰ হয় যদি সম্ভৱ ইয়াৰ দিগ আৰু প্ৰস্থ উলিওৱা ইয়াত আমাৰ কৈছে সম্ভৱ হ'ব নেকি সম্ভৱ হ'বনে নাই হেতু চোৱাৰ কাৰণে আমি ইয়াৰ পৰা যেটো সমীকৰণ পাম হেতৰ ভেদ নিৰূপক তাৰ মানে b² - 4ac ৰ মানটো উলিয়াই চাব লাগিব b² - 4ac ৰ মানটো যদি আমাৰ লেছ দ্যান 0 হয় লেছ দ্যান 0 মানে মাইনাস থকা সংখ্যা আহি যায় তেতিয়া হলে আমাৰ সম্ভৱ নহব আৰু মাইনাস থকা নহলে আমাৰ সম্ভৱ হ'ব তেতিয়া আমি দিগ আৰু প্ৰস্থ উলিয়াব পাৰিম যেতিয়া আমাৰ গ্ৰেটাৰ দ্যান 0 হ'ব ইকুৱেল বা গ্ৰেটাৰ দ্যান 0 গতিকে আমি এতিয়া সমীকৰণটো বনাও তাৰ কাৰণে আমি ধৰি ল'ব লাগিব দিগ আৰু প্ৰস্থৰ ভিতৰত যিকোনো এটা ধৰি ল'ব লাগিব আৰু আমি সদায় যিটোৰ লগত তুলনা হয় হেটোহে ধৰি ল'ব লাগে ইয়াত কৈছে প্ৰস্থতকৈ তাৰ প্ৰস্থৰ লগত তুলনা হৈছে সেই কাৰণে ধৰি লৈছো প্ৰস্থটো x ধৰি লৈছো লেট প্ৰস্থ ইকুৱেল x মিটাৰ therefore দিগ টুৱাইস x মিটাৰ হ'ব কাৰণ কৈছে প্ৰস্থতকৈ দিগ দুগুণ দিগটো প্ৰস্থৰ দুগুণ হয় দিগ x হলে প্ৰস্থ কি টুৱাইস x আৰু ইয়াত আমাৰ কালি দিয়া আছে 800 মিটাৰ স্কয়াৰ কালি আমি জানো কি দিগ পূৰণ প্ৰস্থ ইকুৱেল আমাৰ কালি হয় গতিকে দিগ আমাৰ আছে টুৱাইস x আৰু প্ৰস্থ আছে x গতিকে x টুৱাইস x * x ইকুৱেল হ'ব আমাৰ 800 ইয়াৰ পৰা x * x x² আৰু 2 আছে গতিকে এই দুটা পূৰণ কৰিলে আমাৰ টুৱাইস x² 800 টো বাওফালে লৈ আহিছো মাইনাস হৈ গৈছে ইকুৱেল 0 গতিকে আমাৰ 2 এৰে যেতিয়া আমি হৰণ কৰি দিম 2 হৰণ কৰিলে তো আমাৰ কেৱল x² থাকি যাব 800 টো হৰণ কৰিলে 400 হৈ যাব ইয়াত আমাৰ x ৰ হওক কি হ'ব 0 হ'ব তাৰমানে b ৰ মান 0 ইয়াত যেহেতু x থকা টাৰ্মটো আমাৰ নাই x থকা পদ নাই যেহেতু গতিকে আমাৰ এই b ৰ মান হ'ব 0 এটোক আমি হয় এনেকৈ লিখিব পাৰো x² - 0 * x - 400 গতিকে আমাৰ b ৰ মান কিমান আহিল 0 সেই কাৰণে ইয়াত লিখিছো b² - 4ac ইকুৱেল কি হ'ব 0² - 4 a এর মান কিমান হ'ব x² ৰ হহকটো x² হওক 1 আছে গতিকে 4 * 1 ইনটু আমাৰ c ৰ মান কিমান আছে -400 দিছো 0² তো আমাৰ 0 হ'ব আৰু মাইনাস মাইনাসত প্লাস 1600 প্লাস থকা সংখ্যা আহি গৈছে মানে গ্ৰেটাৰ দ্যান 0 b² - 4ac ৰ মান গ্ৰেটাৰ দ্যান 0 গতিকে চানেকিটো সম্ভৱ হ'ব যেহেতু সম্ভৱ গতিকে আমি দ্বিঘাত সূত্র প্ৰয়োগ কৰি সমাধান কৰিব পাৰো বা এটো সিম্পলি সমীকৰণ হয় গতিকে এটো আমি এনেকৈ কৰিলে সহজ হ'ব x থকাটো ৰাখি দিছো x² টো আৰু 400 টো হোপালে লৈ গৈছো এতিয়া x ৰ স্কয়াৰটো উঠাই দিলে ইয়াৰ ওপৰত ৰুট ওভাৰ আহি যাব আৰু সন্মুখত প্লাস মাইনাস আহি যাব গতিকে আমাৰ 400 বাহিৰত আহিলে 20 হৈ যাব আমি জানো 20 স্কয়াৰ ইকুৱেল 400 400 ৰ ঠাইত 20 স্কয়াৰ লিখিব পাৰিম স্কয়াৰ আৰু ৰুট কেনসেল কৰি আমাৰ 20 থাকিব x ৰ মান হয় +20 এটা +20 এটা আনটো হ'ব -20 ইয়াত -20 টো আমাৰ প্ৰযোজ্য নহব কাৰণ ইয়াত দিগৰ কথা কোৱা হৈছে দিগ কেতিয়াও মাইনাস হ'ব নোৱাৰে গতিকে আমাৰ x ৰ মান কি হ'ব +20 সেই কাৰণে আমাৰ দিগ হ'ব কি 20 মিটাৰ যেহেতু x ৰ মান তো আমাৰ প্ৰস্থ গতিকে প্ৰস্থ আমাৰ 20 মিটাৰ হ'ব আৰু দিগ কি হ'ব 2 * x আছিল x ৰ মান আমি কিমান পাইছো 20 পাইছো সেই কাৰণে 2 * 20 = 40 মিটাৰ আমাৰ 2 নাম্বাৰ কমপ্লিট 3 নাম্বাৰ কমপ্লিট এতিয়া 4 নাম্বাৰ লৈ আগবাঢ়ো 4 নাম্বাৰত ইয়াত লিখিছে তলৰ পৰিস্থিতিটো সম্ভৱ হয়নে একেই কথা যেটো দিয়া আছে ইয়াৰ পৰা যেটো সমীকৰণ পাম এই সমীকৰণটোৰ পৰা আমি b² - 4ac ৰ মান উলিয়াই চাম যদি মাইনাস আহে তেতিয়া সম্ভৱ নহয় আৰু মানটো প্লাসত আহিলে বা শূন্য হলে আমাৰ সম্ভৱ হ'ব তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা বৰ্তমান বয়স নিৰ্ণয় কৰিব দিছে গতিকে সম্ভৱ হলেহে আমি নিৰ্ণয় কৰিব পাৰিম সম্ভৱ নহলে তো আৰু নিৰ্ণয় কৰিব নোৱাৰো গতিকে চাই ল ইয়াত দিছে দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ 20 বছৰ বুলি কৈছে দুইজনৰ বয়সৰ যোগফলটো
4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 48 4 বছৰ আগত 48 আছিল আৰু বৰ্তমান যেটো বয়সৰ সমষ্টি যোগফল সেইটো 20 গতিকে এটা যদি আমি ধৰি লওঁ x তেনেহ'লে আনটো কি হ'ব সেই সমষ্টিৰ পৰা সেইটো বিয়োগ কৰি দিলে আনটো পাই যাম এজনৰ বয়স 1 বছৰ ধৰিছো গতিকে আনজনৰ বয়স কি হ'ব সেই 20 - x হৈ যাব এতিয়া আমি সমীকৰণ বনাম ইয়াত কৈছে পূৰণফল সিহঁতৰ বয়স বৰ্তমান যেটো বয়স সেইটো নহয় 4 বছৰ আগৰ বয়স 4 বছৰ আগৰটো পাবলৈ হ'লে বৰ্তমানটো আমি জানিব লাগিব বৰ্তমান যদি x হয় এজনৰ বৰ্তমান বয়স x গতিকে হে তেখেতৰ 4 বছৰ আগৰ বয়স কিমান হ'ব x - 4 হ'ব 4 বছৰ x - 4 চাওক x - 4 ইটো এজন 4 বছৰ আগৰ এজনৰ বয়স ইটো x - 4 আৰু 4 বছৰ আগৰ আনজনৰ বয়স কিমান হ'ব ইমানৰ পৰা 4 বিয়োগ কৰি দিব লাগিব চাওক আনজনৰ x - 20 - x আছিল ইয়াৰ পৰা আৰু 4 বিয়োগ কৰি দিলে আমাৰ কি হ'ব 20 - 4 আমাৰ হৈ যাব 16 - x টো থাকি যাব গতিকে 16 - x আনজনৰ বয়স এই দুটা পূৰণ কৰি দিছো এজনৰ x - 4 আনজনৰ 16 - x এই দুটা পূৰণ কৰিলে আমাৰ 48 হ'ব বুলি কোৱেশ্চনত দিয়া আছে সেইকাৰণে একৰ্ডিং টু কোৱেশ্চন x - 4 * 16 - x = 48 এতিয়া এইখিনি পূৰণ কৰি দিলে আমাৰ এইখিনি হৈ যায় তাৰ মানে x এৰে 16 পূৰণ কৰিলে 16x হৈ যাব x এৰে আকৌ x পূৰণ কৰিব লাগিব মাইনাস আছে ইয়াৰ প্লাস আৰু ইয়াৰ মাইনাসত মাইনাস হৈ যাব x * x x² তেনেকৈ 4 এৰে এই দুটা পূৰণ কৰিলে ইমান হৈ যাব এতিয়া আমাৰ x থকাখিনি একেলগ কৰি দিছো x থকা 16x আছে আৰু 4x আছে 16 + 4 আমাৰ 20x হৈ গৈছে x² এটাই আছে আৰু সংখ্যা এই দুটা আমি হয় 48 তো বাওফালে লৈ আহিছো -48 হৈছে যেহেতু এই দুটাৰ আগতে মাইনাস আছে এই দুটা যোগ কৰি আমাৰ -112 হৈ যাব আৰু x² তো আগত লিখি দিছো 20 তো x থকাটো মাজত লিখিছো আৰু সংখ্যাটো আমাৰ ধ্ৰুবক পদটো লাষ্টত লিখিব লাগে এতিয়া x² আগত যেহেতু মাইনাস আছে এটো খেদাবলৈ আমি গোটেইকেইটাকে -1ৰে পূৰণ কৰিব লাগিব এটোক -1ৰে পূৰণ কৰিলে আমাৰ x² হৈছে এটোক -1ৰে পূৰণ কৰিলে প্লাসটো মাইনাস হৈ গৈছে আৰু এটোক -1ৰে পূৰণ কৰাত আমাৰ প্লাস হৈ গৈছে = 0 বহুতে মানে মাইনাসেৰে পূৰণ কৰা বুলি কয় একচুয়ালি মাইনাসেৰে পূৰণ নহয় এটো একচুয়ালি আমাৰ -1ৰেহে পূৰণ যে নহওক আমি সমীকৰণ পালো এটো এতিয়া এই সমীকৰণৰ পৰা যেতিয়া আমি b² - 4ac ৰ মান উলিয়াম আমি পাম -48 মাইনাস থকা সংখ্যা আহি গৈছে মাইনাস থকা সংখ্যা অহা মানে আমাৰ কি <0 b² - 4ac ৰ মান <0 মানে সম্ভৱ নহয় আমাৰ পৰিস্থিতিটো সম্ভৱ নহব এতিয়া নেক্সট অংক 5 নম্বৰ লৈ আগবাঢ়ো আমাৰ 5 নম্বৰত কি আছে পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গমিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱনে আমি চাম ইয়াৰ যদি সম্ভৱ তেনেহলে ইয়াৰ দিক আৰু প্ৰস্থ উলিয়াব লাগে পৰিসীমা ইমান বুলি দিছে গতিকে আমাৰ ইয়াত দিক প্ৰস্থ কাৰ লগত তুলনা হোৱা নাই ইয়াত কেৱল পৰিসীমা আৰু কালি দিয়া আছে গতিকে আমি যিকোনো এটা ধৰি ল'ব পাৰো প্ৰস্থ ধৰিছো x মিটাৰ তেতিয়া আমাৰ দিক কি হ'ব দিক হ'ব আমাৰ 40 - x মিটাৰ কেনেকৈ হ'ব চাওক আমি পৰিসীমাৰ সূত্ৰটো জানো 2 * দিক প্লাস প্ৰস্থ ইয়াত আয়তাকাৰ বুলি কৈছে আয়তৰ পৰিসীমা ইকুৱেল আছিল 2 * দিক প্লাস প্ৰস্থ ইয়াৰ মান কিমান দিয়া আছে 80 দিয়া আছে এতিয়া 2 এৰে এটো কাটিলে হয় 2 টো হিফালে গলে আমাৰ 80/2 হৈ যাব থাকিলে l + b এতিয়া আমি দিক লাগে গতি l টো ৰাখি দিছো তাৰ পিছত ইখিনি তো আছে 80/2 b টো হিফালে গলে মাইনাস হৈ গৈছে গতিকে 40 - b হৈ গৈছে এতিয়া আমি x b ৰ ঠাইত x লৈছো যেহেতু সক x লৈছো সেই কাৰণে ইয়াত 40 - x হ'ব দিক আমাৰ হল 40 - x এতিয়া একৰ্ডিং টু কোৱেশ্চন কালি 400 বুলি কৈছে কালি 400 যদি হয় আমি আয়তৰ কালিৰ সূত্র জানো দিক পূৰণ প্ৰস্থ ইটো দিক ইটো প্ৰস্থ এই দুটাৰ পূৰণফল সমান সমান কি হ'ব 400 দিয়া আছে তাৰ মানে এতিয়া x এৰে 40 পূৰণ কৰিলে 40x x এৰে x পূৰণ কৰিলে x² মাইনাস প্লাসত মাইনাস হৈছে আৰু 400 টো বাফালে আনিলে -400 হৈ গৈছে এতিয়া এটোৰ পৰা এটো লাইন ডাইৰেক্ট লিখি দিব পাৰো আৰু যদি
কাৰোবাৰ অসুবিধা হয় এইটো লিখিব পাৰে মাইনাছ এক্স স্কুৱেৰ তাৰমানে এক্স স্কুৱেৰ থকাটো আমি আগত লিখিব লাগে তাৰপিছত এইটো মাজত আহিল এইটো লাষ্টতে আছে এতিয়া যেহেতু এইটো মাইনাছ আছে মাইনাছটো প্ৰথমটোৰ আগত মাইনাছ আছে মাইনাছটো খেদাবৰ কাৰণে আমি -1 ৰে পূৰণ কৰিম -1 ৰে পূৰণ কৰাত আমাৰ এইটো হৈ গৈছে মাইনাছ থকাটো প্লাছ হৈ গৈছে প্লাছ থকাটো মাইনাছ হৈ গৈছে এতিয়া ইয়াৰ পৰা আমি বি স্কুৱেৰ মাইনাছ 4ac মান উলিয়াম এই সমীকৰণৰ পৰা উলিয়ালে আমাৰ কি হ'ব বিৰ মান -40 আছে -40 স্কুৱেৰ -4 * a ইয়াৰ মান আছে আমাৰ 1 আৰু এক্স স্কুৱেৰ হওক কিমান আছে 1 আছে আৰু চিৰ মান আছে আমাৰ 400 লিখি দিছোঁ এতিয়া 4 স্কুৱেৰ আমাৰ কি হ'ব 16 আৰু 0ৰ ওপৰত স্কুৱেৰ মানে দুটা 0 আহি যাব স্কুৱেৰ আছে কাৰণে এইটো মাইনাছটো নোহোৱা হৈ যাব ইভেন নাম্বাৰ থাকিলে মাইনাছ নোহোৱা হৈ যায় এতিয়া আমাৰ এইটো মাইনাছ হৈ গ'ল চাওক 4 * 4 16 আৰু দুটা 0 1600ৰ পৰা 1600 বিয়োগ কৰিলে আমাৰ 0 হৈ যাব 0ৰ সমান হৈ গৈছে বি স্কুৱেৰ - 4ac ৰ মান গতিকে আমাৰ সম্ভৱ হয় এতিয়া আমি মান উলিয়াম এক্সৰ মান এই সমীকৰণটোৰ পৰা আমি এক্সৰ মান উলিয়াম এইটোৰ পৰা এক্সৰ মান আমি দ্বিঘাত সমীকৰণৰ সূত্ৰটো জানো x = -b + √b² - 4ac/2a বি স্কুৱেৰ - 4ac ৰ মান কিমান পাইছোঁ 0 পাইছোঁ এইটো ইয়াত বহাই দিম বহাই দিছোঁ বিৰ মান আমাৰ -40 আৰু এইটো সূত্ৰৰ মাইনাছ তাৰপিছত 2 * a ইয়াৰ মান হৈছে আমাৰ 1 2 * 1 আমাৰ 2 হৈ যাব এইটো মাইনাছ মাইনাছত +40 +-0 এতিয়া চাওক এই 2টো 40ৰ লগতো আছে আৰু 0ৰ লগতো থাকিব 0ৰ তলত আহিব তলত যিকোনো সংখ্যা থাকিলে সেইটো আমাৰ 0ই হৈ যায় আৰু এইটো 40ক 2ৰে হৰণ কৰিলে আমাৰ 20 হৈ যায় 20 +-0 আহি গ'ল 20ৰ লগত 0 আমি প্লাছ কৰিলেও 20 পাম 20ৰ লগত 0 মাইনাছ কৰিলেও আমি 20 পাম গতিকে এক্সৰ মান আমি কি পাইছোঁ 20 পাইছোঁ নিৰ্ণয়ৰ দিশ গতিকে নিৰ্ণয় প্ৰস্থ কিমান হ'ব 20 মিটাৰ প্ৰস্থটো এক্সৰ মানটো একচুৱেলি কি প্ৰস্থহে ধৰিছিলোঁ গতিকে আমাৰ প্ৰস্থ কি হ'ব 20 মিটাৰ আৰু দিশটো আমাৰ কি আছিল 40 - x আছিল এক্সৰ মান কিমান পাইছোঁ এক্সৰ মান পাইছোঁ আমি 20 গতিকে 40 - 20 = কি হ'ব 20 হ'ব দুয়োটাৰে দিশ আমাৰ একেই হ'ব দৈৰ্ঘ্য প্ৰস্থ আৰু দিশ দুয়োটাৰ দৈৰ্ঘ্য আমাৰ 20 মিটাৰেই হ'ব তাৰমানে এইটো একচুৱেলি বৰ্গহে হৈ যাব থেংক ইউ আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'ত মই 7 নম্বৰ লেছনৰ অনুশীলনী 7.1 লৈ আহিম